নমস্কাৰ বন্ধু বান্ধৱীসকল, ভইচ অফ ভৈৰাগুৰি ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ পৃথিৱীৰ আটাইতকৈ ধনী 10জন ব্যক্তিৰ বিষয়ে। আশা কৰোঁ ভিডিঅ'টো যাতে শেষলৈ চাই। বন্ধু বান্ধৱীসকল, জেফ্ৰে প্ৰেষ্টন বেজছ, চমুকৈ জেফ বেজছ হৈছে পৃথিৱীৰ আটাইতকৈ ধনী ব্যক্তিৰ তালিকাত থকা প্ৰথমজন। তেওঁ হ'ল মাল্টিনেশ্যনেল টেকন'লজি কোম্পানী এমাজনৰ CEO। তেওঁৰ বৰ্তমান বয়স হৈছে 57 বছৰ আৰু তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে $200.5 বিলিয়ন। বন্ধু বান্ধৱীসকল, বিশ্বৰ ধনী ব্যক্তিৰ তালিকাত থকা 2 নম্বৰ ব্যক্তিজন হৈছে বাৰ্নাৰ্ড আৰ্নাল্ড আৰু তেওঁৰ ফেমিলি। তেওঁ হৈছে এজন ফ্ৰান্সৰ ব্যৱসায়ী, লগতে তেওঁ হৈছে LVMHৰ সভাপতি, লগতে CEO আৰু তেওঁৰ বৰ্তমান বয়স 72 বছৰ আৰু তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে $194 বিলিয়ন। বন্ধু বান্ধৱীসকল, বিশ্বৰ ধনী ব্যক্তিৰ তৃতীয় শাৰীত থকা ব্যক্তিজন হৈছে ইলন আৰ মাস্ক। তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে $156.3 বিলিয়ন আৰু তেওঁ এটা টেছলা ব্যৱসায়িক সন্থাৰ লগত জড়িত, লগতে তেওঁ সেই ব্যৱসায়িক সন্থাটোৰ CEO আৰু তেওঁৰ বৰ্তমান বয়স হৈছে 50 বছৰ। বন্ধু বান্ধৱীসকল, বিল গেটছ হৈছে বিশ্বৰ 4 নং ধনী ব্যক্তি। তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে $125.4 বিলিয়ন। বন্ধু বান্ধৱীসকল, বিল গেটছ আমেৰিকাৰ এজন ব্যৱসায়ী হোৱাৰ লগতে তেওঁ এজন ছফ্টৱেৰ ডেভেলপাৰ, লগতে তেওঁ লিখক। তেওঁৰ বৰ্তমান বয়স হৈছে 65 বছৰ। বন্ধু বান্ধৱীসকল, মাৰ্ক ইলিয়ট জুকাৰবাৰ্গ, চমুকৈ মাৰ্ক জুকাৰবাৰ্গ হৈছে বিশ্বৰ ধনী ব্যক্তিৰ তালিকাত থকা 5জন ব্যক্তি। তেওঁ এজন আমেৰিকাৰ ব্যৱসায়ী আৰু তেওঁ লগতে ফেচবুক নামৰ এটা গণমাধ্যমৰ CEO হোৱাৰ লগতে তেওঁ এজন কাৰ্যকাৰী সভাপতি। তেওঁৰ বৰ্তমান বয়স হৈছে 37 বছৰ আৰু তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে $119.5 বিলিয়ন। বন্ধু বান্ধৱীসকল, বিশ্বৰ 6 নং ধনী ব্যক্তিজন হৈছে লেৰী পেজ। তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে $105.6 বিলিয়ন। তেওঁ গুগলৰ কাৰ্যকাৰী বিষয়া। বন্ধু বান্ধৱীসকল, ৱাৰেন বাফেট হৈছে আমেৰিকাৰ এজন ব্যৱসায়ী। তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে $104.3 বিলিয়ন। বন্ধু বান্ধৱীসকল, ৱাৰেন বাফেট হৈছে এজন বেকশ্বেয়াৰ হেথৱেৰ সভাপতি আৰু CEO। তেওঁৰ বৰ্তমান বয়স 90 বছৰ। বন্ধু বান্ধৱীসকল, চাৰ্জে ব্ৰিন হৈছে এজন আমেৰিকাৰ ব্যৱসায়ী। তেওঁ একাধাৰে কম্পিউটাৰ বৈজ্ঞানিক আৰু গুগলৰ কো-ফাউণ্ডাৰ। তেওঁৰ বৰ্তমান বয়স হৈছে 47 বছৰ আৰু তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে $102 বিলিয়ন। বন্ধু বান্ধৱীসকল, বিশ্বৰ 9 নং ধনী ব্যক্তি হৈছে লেৰী ইলিছন, যাৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে $99.9 বিলিয়ন। তেওঁ এটা ছফ্টৱেৰ কোম্পানীৰ লগত জড়িত। তেওঁৰ বৰ্তমান বয়স হৈছে 76 বছৰ। বন্ধু বান্ধৱীসকল, ফ্ৰাংকছ বেটেনকৰ্ট হৈছে বিশ্বৰ 10তম ধনী ব্যক্তি, যাৰ সম্পত্তিৰ মুঠ পৰিমাণ হৈছে $91.0 বিলিয়ন। বন্ধু বান্ধৱীসকল, বিশ্বৰ ধনী ব্যক্তিৰ তালিকাত থকা 11তম ব্যক্তিজন হৈছে মুকেশ ধীৰুভাই আম্বানী। তেওঁ এজন ভাৰতীয় ব্যৱসায়ী আৰু লগতে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীৰ সভাপতি আৰু মেনেজিং ডাইৰেক্টৰ। তেওঁৰ বৰ্তমান বয়স হৈছে 64 বছৰ। বন্ধু বান্ধৱীসকল, আজিলৈ এইখিনি। আকৌ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেল ভইচ অফ ভৈৰাগুৰি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।